এইবাৰ আমাৰ বিহুখন এইপিনে কৰিছে পথাৰৰ মাজত। তো মঞ্চখন চাবলৈ গৈ আছোঁ আৰু কালি বিহু যিহেতু এইখনেই মঞ্চখন, আমাৰ সাংস্কৃতিক মঞ্চখন। কালি চাব পাৰিব আৰু আপোনালোকে। হেল্ল' গাইজ, আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমাৰ ৰঙালী বিহুৰ অষ্টম বাৰ্ষিক বৰ্ষৰ মানে প্ৰথম কাৰ্যসূচী মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো তালৈকে যাই আছোঁ। ক'ৰ পৰা আৰম্ভ হ'ব সেইখিনিও দেখাম আপোনালোকক, আৰু কেনেকুৱা ধৰণৰ হয় চাই থাকক ভিডিঅ'টো। বাকী পিছৰ কাৰ্যসূচীবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, চাই থাকিব। এয়া মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বাবে সাজু হৈ আছে, ইয়াৰ পৰাই আৰম্ভ হ'ব। আমাৰ অস্থায়ী কাৰ্যালয়ৰ নামভৰ্তি চলি আছে। আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গ'ল। মচক বিপুল ডেকা প্ৰাক্তন সভাপতি আমাৰ সভাপতিৰ দ্বাৰা আমাৰ এয়া মাৰাথন দৌৰ প্ৰতিযোগিতা উন্মোচন হ'ল। এইবিলাক প্ৰতিযোগীসকল সাজু হৈছে। আমিও পিছে পিছে যাওঁ আৰু এইখন আমাৰ সাংস্কৃতিক মঞ্চখন, ইয়াতে অনুষ্ঠান হ'ব আজি। কি আগতে মাৰাথন দৌৰ প্ৰতিযোগিতাৰ কাৰণে গৈ আছোঁ, চাই থাকিব ভিডিঅ'টো। এয়া মাৰাথন দৌৰৰ প্ৰতিযোগীসমূহ আহি আছে। আশা কৰিছোঁ সমগ্ৰ ঘুমৰীয়া ৰাইজৰ একেলগে দৌৰি আছে তেতিয়াৰ পৰা, একেবাৰে আগত আহিছে ইহঁতে। সন্মিলিত উদীয়মান যুৱ মঞ্চৰ উদ্যোগত অন্তিম প্ৰতিযোগী আমাৰ জয়ন্ত দা, আমাৰ স্থানীয় জয়ন্ত দা। প্ৰথম পুৰস্কাৰ বিজেতা জমিৰ আলী। দ্বিতীয় পুৰস্কাৰ বিজেতা আমিনুল হক। তৃতীয় পুৰস্কাৰ তৃতীয় পুৰস্কাৰ বিজেতা আমাৰ স্থানীয় ঢাঙৰগাঁৱৰ ল'ৰা। ইমানতে আমাৰ প্ৰথম কাৰ্যসূচী অন্ত পৰিল। তো আমাৰ দ্বিতীয় কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা। তো তেতিয়া লগ পাইছোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া আমাৰ বিহুত দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ।
এই বছৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত বিহু যিহেতু কৃষিৰ লগত জড়িত তাৰে কিছুমান আৰ্হি দেখুৱাব চেষ্টা কৰা হৈছে। তো এয়াই আৰু আপোনালোকৰ মানে আপোনালোক কৃষি কি পৰ্যায়ত মানে আগবাঢ়ি যাই থাকে, কেনেকুৱাকৈ আমাৰ বিহুখিনি উদযাপন কৰা হয় তাকে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। আমাৰ তৃতীয় কাৰ্যসূচী আৰম্ভ কৰিবলৈ যাইছোঁ। বন্তি প্ৰজ্বলন কাৰ্যসূচী। তেওঁ পতাকা উত্তোলকক সম্বৰ্ধনা জনোৱা হ'ল। আমাৰ চতুৰ্থ কাৰ্যসূচী বিহু পতাকা উত্তোলন। জাগে গম্ভীর গিরিবর প্রান্তর মনোহর, জাগে গম্ভীর গিরিবর প্রান্তর। নিমন্ত্ৰিত অতিথিসমূহ জলপান গ্ৰহণ কৰি আছে। এবাৰ ঘৰলৈ আহিছিলোঁ, মানে তাতে থাকি থাকি মানে ভাগৰো লাগিছিলে, তো অকণমান ৰেষ্ট ল'ম বুলি আহিছিলোঁ আৰু ঘৰত এতিয়া আকৌ যাব ওলাইছোঁ। আমাৰ বিহুৰ অন্তিম কাৰ্যসূচী আছে, যিটো হ'ল নিমন্ত্ৰিত কণ্ঠশিল্পী গীতৰ শৰাই বিদিশা দেৱীয়ে নিমন্ত্ৰণ কৰি আনিছোঁ। তো মঞ্চত হেণ্ডছ ঠিক কৰি আছে, অকণমান পিছতে গায়ক উঠিব মঞ্চত, তাৰপিছত গীত পৰিৱেশন কৰিব। তো আপোনালোকক কিছু সৰু সৰু দৃশ্যাংশ দেখাম। যদি ভিডিঅ'টো ইমানলৈকে চাই আপোনালোকে ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ' বহুত দিনৰ মূৰত দিব ওলাইছোঁ। এইটো ভিডিঅ'ৰ হয়তো নটিফিকেশ্যন আপোনালোকৰ কাৰোবাৰ তালৈ নাযাবও পাৰে, তো তাৰ কাৰণে বা মোৰ বেছি ছাবস্ক্ৰাইবাৰ নাই, সেইকাৰণে আপোনালোকে পাৰে যদি অকণমান শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বাকী ইমানলৈ যদি ভিডিঅ'টো চালে বহুত বহুত ধন্যবাদ থাকিল। আগলৈ ভিডিঅ'টো উপভোগ কৰক। আমাৰ মঞ্চত বিদিশা দেৱী চাউণ্ড চেক কৰি আছে। এটি পুৰণা গীতৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। বাঁহীটো অলপ বঢ়াই দিব মাইটো। হেল্ল' চেক, মাজুলী দূৰ আছে, অকণমান নাও চাও পাৰ হৈ যাব লাগিব ন, নদী চদী লাহেকে যাম। আচ্ছা, মোৰ এটি গীত অকণমান লাহে লাহে আমি নাচিম দেই, সকলোৱে শুনিছে যদি। আচ্ছা, ফোনৰ ফ্লেছ লাইটবোৰ অন হ'ব নেকি? হ'ব? তৰাবোৰ জ্বলিবনে? এই লাইটকেইটা অফ কৰি দিয়ক। তৰাবোৰ জ্বলে নাই চাওঁ। মই খুৰী বৰমাসকলে তৰাবোৰ জ্বলিব নেকি? এটা দুটাকে জ্বলিছে, মাজত বহি থকা সকলৰ তৰাবোৰ জ্বলিলে ভাল লাগিব। ইফালে এটা দুটাকে জ্বলিছে, সকলোৱে যদি জ্বলাই দিয়ে ভাল লাগিব। তৰাখিনি জ্বলিলে গাই ভাল লাগিব দেই। আমাৰ জ্যোতি চকৰ ফটোবোৰ যাব লাগিব নহয় তৰা জ্বলা, হয় নাই? তৰা আৰু জ্বলিব, আৰু জ্বলিব, ভাল লাগিব, আৰু জ্বলিলে ভাল।
পৃথিৱী তই হবি মোৰ কপালত লিখি ৰ নোৱাৰে কৰি মোৰ পৰা আহিব তোৰ বুকুত থাকিম মই তাতে সপোন ৰাখিম তোৰ সতে তোৰ সপোন তোৰ এয়া আমাৰ নিমন্ত্ৰিত কণ্ঠশিল্পীক সম্বৰ্ধনা জনোৱা হ'ল। দাদাই আহি ওচৰত কৈ কি বাৰু গীতটি গাইছোঁ আমালৈ সহযোগ কৰিব। এয়া বিৰতি গীতৰে দেখা দেৱী অনুষ্ঠান সামৰণি কৰিবলৈ ওলাইছে। আমিও অকণমান এনজয় কৰিলোঁ। এই ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অকণমান। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজত। আৰু এনেকুৱাকৈ বহুত দিনৰ মূৰত হ'লেও কিছুমান ভিডিঅ' আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰি গৈ আছোঁ। তো ভিডিঅ'টোত মৰম দিব আৰু এনেকৈয়ে ছাপোৰ্ট কৰি গৈ থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰা একেবাৰে নাযাব। আকৌ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম। আজিলৈ এৰিলোঁ, বাই বাই।